हेलो गुड मॉर्निंग। गुड मॉर्निंग। मैं एमएलए डॉक्टर অমিয় ভূঞা কলো। হয় স্যার কওক। এই আমাৰ মিচিং ৰাইজৰ কিবা ভোটভোটি হেৰি এটা আজি কিবা দিনা হ'ল ফোন কৰি আছে ৰাখিছে বোলে। আমাৰ এই ৰাইজৰ মোৰ সমষ্টিৰ। হয় আপুনি ক'ৰ পৰা ক'লে লোকেশ্যনটো কওক, জেগাডোখৰ নামটো কওক। মই ডক্টৰ অমিয় কুমাৰ ভূঞা কলো, এমএলএ বিহপুৰীয়া কৈছো। হয় কওক। মিচিং ৰাইজ টেৰিটৰিয়েলি নাৱে ইফাল সিফাল কৰি থাকে। তেওঁলোকৰ কেছ এটা ৰেজিষ্টাৰ কৰিব দিছে এছপি ছাৰে, আৰু সেই কেছটোৰ ৰেফাৰেঞ্চত সেই নাওখন আৰু এটা মেচিন জব্দ কৰা হৈছে, আৰু মেচিনটো অলৰেডি মই চিন কৰাইছোঁ কোৰ্টত, তেওঁলোকে জিম্মা লৈ পেলাই লৈ যাব পাৰিব। মানুহখিনি হাৰাচমেণ্ট নকৰিব তাত হা। নাই মানুহখিনি হেৰাচমেণ্ট মানে তেওঁ ইলিগেল। এইখিনি মোৰ সমষ্টি মানুহ মিচিং মানুহ তেনেকে চলে না, আপুনি জানে ন ট্ৰাইবেল মানুহ। আপুনি অসম চৰকাৰক কেনেকে উত্তৰ দিব? আপুনি এমএলএ মিনিষ্টাৰৰ মানুহ হৈ এনেকে কথা কৈছে যে। কি কৈছে? নহয় আপুনি এমএলএ মিনিষ্টাৰ, আপোনালোকে ৰুলছ ৰেগুলেশ্যন বনাই পেলাই আমাক ব্ৰেক কৰিব দিলে কেনেকে হ'ব? তেওঁলোকৰ পাৰা সুবিধা বেলেগ নাই ন। আপোনালোকে এটা জনসাধাৰণৰ প্ৰতিনিধি, আপোনালোকে তেওঁলোকৰ কাৰণে আপুনি কি কথা কৈছে? নহয় জানো আপুনি মিছবিহেভ নকৰিব। মই আপুনি কি ধৰণৰ কথা কৈছে? নহয় মই বেয়া কথাটো কোৱা নাই। আপুনি ইমান স্পীডলি কি কথা কৈছে আপুনি? নহয় মই কেনেকে ক'ম, মই শ্ল' নকওঁ। ঠিক আছে, আপুনি কাক কথা কৈছে এনেকে? মই আপোনাক কৈছো ডক্টৰ আমাৰ অমিয় কুমাৰ ভূঞা নহয় জানো? আপুনি মোৰ এছপিৰ লগত কথা পাতক কাইণ্ডলি দেই, মই বিজি আছো।